तामुलपुराव थगायसुलानि हानजा नोंथाङाबो थगायजानो हागौ अजानि महराव बेरायथिंदों थगायसुलानि हानजाया बुधबारखालि बेलासियाव ड्राग्सजों लोगोसे सासे सुबुंखौ तामुलपुर जिल्लानि सदराव हमनो हायो। हमजानाय सुबुङा हजाय जिल्लानि दब'खा थाना सिंनि दब'खा पुरन बाजारनि रिटन आलीनि फिसाज्ला कालाचान आली। मिथिनो हानाय बायदिब्ला कालाचान आली आरो बिनि सासे लोगोआ तामुलपुरनि दुमुरिया गामिनि सानै आइजोखौ नायखांनानै न'खराव गाज्रि जाथाय जागोन होनना सिगिनानै थाबिज होनानै लुथिदोंमोन 3,000 रां। न'आव फुजा होबावनांगोन होननानै 7,000 रां दाबि बावदोंमोन। आइजो सानैनो मबाइल नम्बरखौ होनानै रां बुथुमनो हायोब्ला फोरमायहरनो बुंदोंमोन सानै थगायसुलाया। उनाव आइजो सानैनि बिमाया बाथ्राखौ मिथिनो हायो आरो बिमायनि बाथ्रा बायदियैनो रांखौ बुथुमनो हाबाय होनना थगायसुला सानैखौ फन हरनानै लिंहरो। बेबायदिनो फैसा लांनो तामुलपुरनि घग्रा चकआव फैनाय समावनो तामुलपुर दखरा आसु आरो जायगानि माखासे सुबुङा थगायसुला कालाचान आलीखौ हमनानै पुलिसनो गथायो। हमजानाय सुबुंनिफ्राय ड्राग्सनि 2 कन्टेनार, एसे नोगोद रां, 2 ताबिज बायदि मोननो हायो। हमजानाय सुबुंनि हेंथायै तामुलपुर थानायाव मोनसे केस होनानै पुलिसआ सेबदों आरो गुबुन सासे खारखोमानायखौ हमनो थाखाय पुलिसआ नागिरगासिनो। কবিরাজ গৈছিল আমাৰ ঘৰৰ এখন সৰু গেলামাল দোকান আছে কৈছে কি চিগাৰেট খাম মই চিগাৰেট দিছোঁ দিয়াৰ পিছত সি কৈছে কি তোমালোকৰ ঘৰত সাপ 2টা আছে এটাতো মাৰি পেলাল আৰু এটা আছে তোমালোকে মাৰি পেলাবা নালগে এইটো এনেকা কৈছে এনেকা কৈ ফেলে তাহাঁতে কৈছে তোমাৰ বাচ্চাটো মৰব তোমাৰ হাজবেণ্ড মৰব কেইদিনমান পিছত বিছনাত পৰি থকা হ'ব কেইদিনমান পিছত তোমালোকে মৰবা তোমালোকৰ ঘৰত বহুত নজৰ আছে এনেকা কৈছে এনেকা কৈ ফেলে কিবা মোহিনী কৰি হাতত মোৰ কিবা কিবি উখুট চুকুট দি ফেলে হাতটো জ্বলাই ফেলে এনেকাই পইচা মোৰ পৰা 300 টকা লৈ আনছি আমাৰ বাইদেউৰ 600 টকা লৈ আনছি আৰু কিবা সৰু সৰু কিবা ঔষধ দিছে। তাবিজটো আছে নেকি লগত তোমাৰ? তাবিজটো মামাক দিছিলো। 11টা মান বজাত। ক'ৰ পৰা আহা বুলি কৈছিলে তেওঁলোকে? কৈছে কি কামাখ্যা মন্দিৰৰ পৰা আহা বুলি কৈছে। তাৰপিছত কি হ'ল? তাৰপিছত আৰু কৈছে কি 7,000 টকা লাগব 7,000 টকা লাগব বুলি কোৱাতে আৰু মই আৰু বাইদেউ ভাবছো যে নিদিম বুলি ভাবছো যে সি গেলে বুলি গুচি গেলে বুলি সি মই আৰু ফোন কৰলো যে দাদা ক'ত আছে আমি 7,000 টকাটো যোগাৰ কৰিছোঁ যে তোমালোকক দিম এনেকৈ কোৱাতে মই মামাক আৰু ফোন কৰিলোঁ যে মামা এনে তেনে ঘটনা হ'ল আমাৰ ঘৰৰ আজি তুমি আহা ফটকে এনেকৈ কোৱাৰ পিছত মই মামা আৰু মই এনেকৈ আহি পেলাই তাক আজি ভেটেনাৰী চকত ধৰিলোঁ। সি ভেটেনাৰী চকলৈ মাতিছিলে তোমাক? ভেটেনাৰী চকলৈ লগ এটা আছিল আৰু লগটো পইচাখিনি লৈ গ'ল আজি এতিয়াতো পইচাটো নাপালোৱে আমি। আমাৰ এই ধৰিল তাক ধৰি পেলাই চেকিং কৰাতে লগবিলাখান আহিল চেকিং কৰাৰ পিছত তাৰ পকেটত ড্ৰাগছ পাইছে আৰু আজি মানে আপুনি গধূলি মই নিয়ালি 5টামান বজাত এজন ল'ৰা কালাচান আলী দেউতাকৰ নাম ৰিটন আলী ঘৰ দবকা পুৰাণ বজাৰ ঘৰ দবকাত তেওঁ মানে ইয়াত আহিছিল তাবিজ বিক্ৰী কৰিবলৈ এজন প্ৰবঞ্চক আৰু ড্ৰাগছৰ লগতো তেওঁ জড়িত। তেওঁ মহিলাগৰাকীক মানে ঠগ প্ৰবঞ্চক কৰি পেলাই মানে তাবিজ বিক্ৰী কৰিব আহিছিল। তাবিজ বিক্ৰী কৰোঁতে ইয়াৰ মানে আমাৰ ৰাইজে আমাক তাক ধৰিলে ধৰাৰ পিছত আমাৰ আৰক্ষীকো খবৰ দিলে আৰক্ষী খবৰ গৈ পেলাই তেওঁ চাৰ্চ কৰিলে চাৰ্চ কৰাৰ তেওঁৰ পৰা ড্ৰাগছ পোৱা গ'ল 2টা ভাইৰেল পোৱা গৈছে ড্ৰাগছৰ আৰু কিবা আপত্তিজনক নথিপত্ৰ নথিপত্ৰ তেওঁ মানে ড্ৰাগছ আৰু তাবিজ 2টা তাবিজ পোৱা গৈছে তেওঁৰ পৰা তাবিজ বিক্ৰী কৰি পেলাই মহিলাৰ পৰা মানে ইয়াৰ যিবিলাক মানে সাধাৰণ ৰাইজ আছে মানে যিবিলাক অলপ দুখীয়া শ্ৰেণীৰ ৰাইজ তেওঁলোকৰ মানে তাবিজ বিক্ৰী কৰি তেওঁলোকক মানে প্ৰবঞ্চক কৰি তেওঁলোকৰ পৰা পইচা লয় তেওঁলোকৰ পৰা ভয় দেখুৱাই যে তেওঁলোকৰ কিবা বিপদ আহিব কিবা এনেকুৱা আহিব বুলি কৈ পেলাই তেওঁলোকক প্ৰবঞ্চক কৰি পেলাই তেওঁ তাৰ সেই সুযোগত তেওঁলোকে ড্ৰাগছ আৰু বিক্ৰী কৰি থাকে। আৰু কোনোবা আছিল নেকি তেওঁৰ লগত? আৰু এজন আছিল তেওঁ বৰ্তমান মানে তেওঁ পলাতক হৈ আছে আমি চেষ্টা কৰি আছোঁ তেওঁ আটক কৰিব কাৰণে। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट समनि रादाब।